মোৰ হাতত যদি বহুত টকা পইচা থাকিল হয়, মই সকলোতকৈ প্ৰথম অংগনবাদী কৰ্মী আৰু সহাৰিকা আৰু আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ আইসকলক মই সহায় কৰিলোঁ হয়, বহুত সহায় কৰিলোঁ হয়। কিন্তু মই নিজেই লোকৰ চাকৰ নিচিনা চিকিউৰিটি কৰি আছোঁ। চাওক, মই আছোঁ বৰ্তমান বেংগলোৰত আৰু বেংগলোৰ এটা বিল্ডিঙত এপাৰ্টমেণ্টত মই চিকিউৰিটি কৰি আছোঁ। এয়া চাওক, ভৱিষ্যতে যদি কেতিয়াবা এজন ডাঙৰ ইউটিউবাৰ হওঁ আপোনালোকৰ আশীৰ্বাদত, তো সকলোতকৈ প্ৰথম মই আপোনালোকক সহায় কৰিম। অংগনবাদী কৰ্মী সহাৰিকা মধ্যাহ্ন ভোজনৰ আইসকলক মই সকলোতকৈ প্ৰথম সহায় কৰিম। কাৰণ কিয় জানে? কাৰণ আপোনালোকে মোৰ ভিডিঅ'সমূহ চায় আৰু আপোনালোকে যেতিয়া মোক অকণমান মৰম দিয়ে, ভিডিঅ'কেইটা যেতিয়া চাই মোৰ মনটো খুব ভাল লাগে। সেইবাবে মই আপোনালোকক সহায় কৰিব বিচাৰিছোঁ, বহুত সহায় কৰিব বিচাৰিছোঁ। কিন্তু সহায় কৰিব বিচাৰিলেইতো নহ'ব, হাতততো ধন টকা পইচা থাকিব লাগিব। মই নিজেই লোকৰ গোলাম কৰি আছোঁ। এয়া চাওক, মই চিকিউৰিটি কৰি আছোঁ। চাওক, এয়া মই আজি নিজেই লোকৰ গোলাম খাটি আছোঁ। এই ৰাতিখন বৰ্তমান ৰাতি ৩টা বাজিছে। মই লোকৰ চাকৰ কৰি আছোঁ, চিকিউৰিটি গাৰ্ড। চিকিউৰিটি মানেই হ'ল চাকৰ। এয়া চাওক, আপোনালোকক মই সমগ্ৰ হেৰিবিলাক দেখাই দিছোঁ। চাওক, মই ক'ত চিকিউৰিটি কৰি আছোঁ এইবিলাক চাওক, দেখিছে আপোনালোকে? মোৰ হাতত যদি অজস্ৰ ধন সম্পত্তি থকা হয় বন্ধুসকল, মই মা কচম খাই কৈছোঁ আপোনালোকক মই বহুত সহায় কৰিলোঁ হয়। কিন্তু কি হ'ব, নিজেই ভিখাৰী। এয়া দেখিছে, এই ৰাতিখন অকলে অকলে মই ডিউটি কৰি আছোঁ লোকৰ। মোৰ জীৱনত এটাই আশা আছে বন্ধুসকল, মই যদি অংগনবাদী কৰ্মী আৰু সহাৰিকাসকল, আশা কৰ্মীসকলক আৰু মধ্যাহ্ন ভোজনৰ আইসকলক যদি মই সহায় কৰিব পাৰিলোঁ হয়, মোৰ মনটো বহুত ভাল লাগিল হয়। কাৰণ মই তেখেতলোকক বহুত ভাল পাওঁ বন্ধুসকল, বহুত ভাল পাওঁ। কাৰণ কিয়, তেখেতসকলে মোৰ ভিডিঅ'সমূহ চায় আৰু বহুত অকণমান হ'লেও মোক মৰম চেনেহ দিয়ে, মই বৰ ভাল পাওঁ। সেইবাবে মোৰ জীৱনত সেইটো আশা থাকি গ'লোঁ। মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। অনুৰোধটো হ'ল কি, আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ যদি সদায় চাই থাকে, বহুত যদি মৰম চেনেহ দিয়ে, মই এই ইউটিউবৰ টকাৰেই মই আপোনালোকক সহায় কৰিম। মই কথা দিছোঁ আপোনালোকক, মই ইউটিউবৰ টকাৰে হ'লেও মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম, যদিহে মোক ভগৱানে জীয়াই ৰাখে। আৰু মই নমৰা আগতেই এই দুখীয়া মানুহখিনিক যদি অকণমান সহায় কৰি যাব পৰা হয়, মই বৰ ভাল পালোঁ হয়। এতিয়া আপোনালোকে এটা কথা মন কৰিব, হিমন্ত বিশ্ব শৰ্মা মামাই দৰমহাটো বঢ়াব নিবিচাৰে। সেই দুখীয়া মানুহ কেইগৰাকীয়ে কেনেকৈ চলিব, কেনেকৈ কি কৰিব, হয় নহয় কওক আপোনালোকে? গতিকে সেই দুখীয়া কেইগৰাকীক মই সহায় কৰিব বিচাৰিছোঁ, যাতে তেখেতলোকে আৰু অকণমান আৰু দুপইচা পায়, যাতে ভালকৈ চলিব পাৰে, মই সেইটো বিচাৰিছোঁ। তো বন্ধুসকল, মোক ভৱিষ্যতে মৰম কৰিব বুলি মই আশা ৰাখিলোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম বন্ধুসকল। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, কিনো ক'ম আৰু, এইবিলাক দুখৰ কথা নকওঁ দিয়ক, বেলেগ এদিন ক'ম। হ'ব দিয়ক, বাই।